মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আৰম্ভ কৰিব লৈছোঁ বছৰীয়া পৰীক্ষা 2022 অৰ্থাৎ যোৱা বছৰৰ বিজ্ঞান আৰু সাধাৰণ জ্ঞান তৃতীয় শ্ৰেণীৰ এই প্ৰশ্ন পেপাৰখনৰ। আৰু এই প্ৰশ্ন কাকতখনত আমি আজি বিজ্ঞানৰ কথাসমূহ আলোচনা নকৰোঁ কাৰণ দীঘলীয়া হৈ যাব ভিডিঅ'টো। আৰু বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন বা প্ৰশ্ন কাকতখন এইদৰে দেখুৱামহে। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিসকলে মোৰ চেনেলটো চাই আছা চেনেলটো ছাপোৰ্ট কৰিবা, ভিডিঅ'বোৰ ভাল লাগিলে শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীসকলৰ সৈতে। আৰু এই প্ৰশ্ন কাকতখন এনেকৈ তোমালোকক দেখুৱাইছোঁ, চাই ল'বা, পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা। স্ক্ৰীনশ্বট মাৰি পিছত এইখিনি প্ৰশ্ন তোমালোকে কৰিব পাৰা। ইয়াৰ পৰা কিছু প্ৰশ্ন হয়তো তোমালোকৰ কমন হিচাপে আহিব পাৰে। এইখিনিতে তোমালোকৰ যিসকলে আজি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এইখন হৈছে বিজ্ঞানৰ 2022 চনৰ প্ৰশ্নখনৰ প্ৰথম পৃষ্ঠাটো। এতিয়া আমি ইয়াৰ পিছৰ পৃষ্ঠাটো এবাৰ দেখুৱাই লওঁ তোমালোকক। শেষৰখিনি চাই লোৱা ভালদৰে। তাৰপিছত আমি পিছৰ পৃষ্ঠাটোলৈ আহিছোঁ। পিছৰ পৃষ্ঠাটো চোৱা এইদৰে। এইদৰে পিছৰ পৃষ্ঠাটো তোমালোকে প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিবা। পৰীক্ষাত নিশ্চয় ইয়াৰ কিছু নহয় কিছু প্ৰশ্ন আহিবই, যিহেতু পাঠ্যক্ৰমৰে অন্তৰ্ভুক্ত বিষয়। তেতিয়াহ'লে এইখিনি হৈছে শুদ্ধ উত্তৰত চিন দিয়া। এতিয়া সাধাৰণ জ্ঞানটো চাওঁ। তোমালোকৰ নিকেতনৰ প্ৰধান আচাৰ্যগৰাকীৰ নাম কি তোমালোকে জানা। বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী সেইটো জানা। অসমৰ যিকোনো এগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত সুধিছে স্বৰ্ণ মন্দিৰ পঞ্জাৱৰ কোন ঠাইত আছে। স্বৰ্ণ মন্দিৰ আছে ক'ত? স্বৰ্ণ মন্দিৰ আছে অমৃতসৰত, নহয় জানো। ভলীবল খেলুৱৈৰ সংখ্যা কিমান তোমালোকে পাইছা? 6জন, হয়নে? এতিয়া সাহস আৰু বীৰত্ব গুণৰ বাবে প্ৰসিদ্ধ আদৰ্শ বালক দুগৰাকীৰ নাম লিখা। ইয়াত সাহস হ'ব মহাভাৰতৰ অভিমন্যু আৰু বীৰত্ব হ'ব লৱকুশ, নহয় জানো। এতিয়া আছে বিশ্বৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ, এইটো কি পেলে নহয় জানো ব্ৰাজিলৰ। আৰু হকী খেলুৱৈ হৈছে ধ্যান চান্দ ভাৰতৰ। ৰামায়ণ গ্ৰন্থৰ গীতাঞ্জলি গ্ৰন্থৰ ৰচক। ৰামায়ণ কোনে লিখিছিলে? বাল্মীকিয়ে। আৰু গীতাঞ্জলি ৰবীন্দ্ৰনাথ ঠাকুৰ, হয়নে? এতিয়া ক অংশৰ লগত খ অংশ মিলোৱা আছে। মুখেৰে শৌচ কৰা প্ৰাণী হ'ব বাদুলি, কণী পাৰি মৰে পলু পখিলা আৰু ছালেৰে উশাহ নিশাহ লয় কেঁচু। গতিকে এইখিনি হৈছে আমাৰ যি প্ৰশ্ন। তোমালোকক চেনেল যোগে পুনৰ লগ পাম। আৰু মোৰ হাতত যদি এনেধৰণৰ আৰু প্ৰশ্ন আহে নিশ্চয় সেই প্ৰশ্নৰ এনেধৰণৰ ভিডিঅ' বনাই তোমালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই। তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নমস্কাৰ। সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ।